নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ ভাল দেই। আজি আকৌ আমি পিকনিক খাবলৈ আহিছোঁ একেই জেগাতে। আগৰ ব্লগটোত দেখিছোঁ চাগে। মই আজি মোৰ লগৰ কেইজনীৰ লগত আৰু ঘৰৰ মানুহ সকলোৰ লগতে আহিছোঁ। এয়া দেখিছে আমি আহি পাই গ'লোঁ পিকনিক স্পটলৈ, য'ত আমি পিকনিক খাম তালৈ আহি পাই গ'লোঁ। এয়া আমি একদম বস্তু দাঙি একদম আহি পাই গ'লোঁ জেগাত। আৰু এয়া আহিয়ে একদম কামত লাগি গ'লোঁ। এইপিনে আণ্টিয়ে চাহ বনাই আছে আৰু আমি এয়া পিঁয়াজ নহৰু এইবোৰ গুচাই আৰু একদম ৰবাব টেঙা আৰু কমলা চাটনি কৰিবলৈ লাগি গ'লোঁ। আৰু টেঙা নাখালে আৰু কেনেকৈনো হ'ব ন, ইমানকেইজনী ছোৱালী থাকি। তাৰপিছত লগতে লৈ আহিছিলোঁ আমি আৰু এয়া বনাবলৈ লাগি গ'লোঁ। গোটেইকেইজনী এয়া কামত লাগি গৈছোঁ। আৰু এইপিনে এয়া আমাৰ এজনী একদম ভিডিঅ' কৰি আছে আমাক পূৰা। তাৰপিছত আমি আকৌ আহিলোঁ এই ৰবাব টেঙা খাবলৈ কাৰণে, পাত নিবলৈ কাৰণে ওচৰতে আণ্টি এজনীৰ পৰা এয়া কলপাত খুজি নিলোঁ। এয়া আহি মেলি আৰু আমি ভগাই মেলি এয়া খাবলৈ লৈছোঁ। এয়া আমাৰ দেখিছেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, সেইদিনাখন দেখিছিলে যে 31 ডিচেম্বৰৰ দিনাখন আমি আহিছিলোঁ পিকনিক খাবলৈ। তো আজি আকৌ আহিছোঁ। আজি আমাৰ এই দেখিছে নহয়, মৌচুমী আৰু এইপিনে মেভিজ বিয়াৰ ব্লগ পাইছিলে আমাৰ কইনা এজনী, নবোৱাৰী এতিয়া। মোক কিখন চাগে বেয়াকৈ দেখিছে কাৰণ ৰ'দটো আহিছে পৰা আহিছে। আৰু তো আজি আমি পিকনিক খাবলৈ আহিছোঁ, সেয়াই আৰু। আমি অলপ ছাইডত খাইছিলোঁ, তো এই ছাইডে ওচৰলৈ আহিলোঁ পাৰলৈ। তাৰপিছত এয়া আমাৰ ছোৱালী একদম ফটো তুলিবলৈ লাগি গ'ল। তাৰপিছত মই আৰু ভিডিঅ' কৰাত ব্যস্ত। এয়া আমাৰ কইনা নবোৱাৰী। আৰু এয়া আকৌ সিহঁতি এই ছাইডে আহি পিনিও ফটো তুলিবলৈ লাগি গৈছে। আৰু তাৰপাছত আমি চাৰিওটা একেলগে ফটো এখন তুলিলোঁ। আকৌ আহিলোঁ আমাৰ য'ত আমি পিকনিক খাইছোঁ তালৈ। আহিলে চাহ তাহ খাই মেলি হৈ গ'ল যেনিবা। আমি তাৰপিছত ওলাই গ'লোঁ অলপ। সিহঁতি গোটেইখিনিয়ে ক্ৰিকেট খেলি আছিলে ল'ৰাকেইটাই, ভাইটিহঁতে। আৰু তাৰপিছত এয়া আহি আৰু আমি ভাত চাত দি মেলি আগতে ভাইটিহঁতে খাই ল'লে, তাৰপিছত আমি খাইছোঁ, তাৰপিছত আণ্টিহঁতি খাইছে। এয়া আমি এতিয়া যাবলৈ হৈয়ে গ'ল নহয়। বাকী আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।